কুচত বহুৱাই আপেল খুৱাই ছাৰে চিচিটিভি চাই থাকে আহি স্পৰ্শ কৰে তাৰপিছত মোক মানে এনেকে মানে ফোৰ্সফুলি মানে টানি লৈ গৈছে কোলাত বহুৱাই লৈছে লৈ যাই কিনে একদম মানে টাইটকে হাক কৰিছে মই মানে কোনোবিনে লৰচৰ কৰিব পৰা নাই তাৰপিছত মানে যত টাচ কৰিছে মোৰ তাৰপিছত এনেকে এখন হাতি ধৰিছে তাৰপিছত আপেল সুমাই দিছে মোৰ মুখত মানে পিছকে কাটি থৈ দিছিলে আপেল সৰুকে তাৰপিছত মোৰ মুখত এনেকে সুমাই দিছে কেতিয়াবা গালত আহি চুই যায় কোলাত বহুৱাই লৈ ছাৰে কৈছে আপুনি কি কৰি আছে মোৰ লগত মোক যাবলৈ দিয়ক নাই হেৰি তুমি মোৰ কোলাত বহিব প্ৰব্লেম পাইছা নেকি এনেকা কৈছে মই অবিয়াছলি ছাৰ মই প্ৰব্লেম পাইছো আপোনাৰ কোলাত বহিব আজি একো নহয় বুলি কৈ আৰু জোৰে টাইটকে হাক কৰিছে চিচিটিভি চাই থাকে মোক ওচৰলৈ মাতি নিয়ে অলৰেডি চিচিটিভি ফুটেজ ছাৰে চাই থাকে তোমাক দেখিয়ে ছাৰে ফোন কৰিব অৰ্ডাৰটো তুমি লৈ আহা বুলি ক'ব মানে মোক কেমেৰা চাই কিনে মোক মাতিছে যুৱতী উদঙালে লেবৰ ভিতৰৰ লাজ লগা ঘটনা ডক্টৰ লালপাঁচ লেবৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে যুৱতীৰ ভয়ংকৰ অভিযোগ ৰাজগড় ভঙাঘৰত থকা লেবটোৰ স্বত্বাধিকাৰীয়ে যুৱতী কৰ্মচাৰীৰ ওপৰত কিদৰে যৌন আতিশয্য চলাই সকলো উদঙাই দিয়ে টেবুলত 1000 रुपीज এটা থৈ দিছিলে তাৰপিছত মানে তেখেতে ভাবিছিল যে অৰ্ডাৰটো মই দিব যাম বুলি ভাবিছিলে কিন্তু অৰ্ডাৰটো মই দিব নগলো যেতিয়া মই অৰ্ডাৰটো দিব গল হয় তেখেতে তেতিয়া সুযোগ ললে হয় কিন্তু অৰ্ডাৰটো মই দিব নগলো কাৰণ তেখেতৰ ইন্টেনশন মই অলৰেডি গম পাই আহিছিল আগৰ পৰা 1000 रुपीज এটা মোক দিছে আজি তোমাৰটো স্যালাৰি বহুত কম হয় না মই তোমাৰ কথা চিন্তা কৰি 1000 এটো দি দিছো তুমি এনেকা মোৰ ৰুমত আহি থাকিবা তোমাক মই আৰু পইচা দিম এনেকা কলে তোমাৰ পকেট কত এনেকা কৰি মোৰ কুৰ্তিটো এনেকা দাঙি দি কিনে জেপত 1000 টকা এটা সুমুৱাই দিছে তুমি চুপ কাকো নকবা আৰু তুমি মোৰ ৰুমত আহি থাকিব লাগিব এনেকা কৈছে তাৰপিছত মই মানে কান্দি পেলালো মন মানে মাথায় একো কাম কৰা নাই যুৱতী গৰাকীয়ে মনে মনে নাথাকি সকলো কৰ্মচাৰীক ঘটনাৰ বিষয়ে অৱগত কৰে আৰু স্বত্বাধিকাৰীৰ নিকৃষ্ট কাণ্ডৰ বিষয়ে নিৰ্ভয়ে প্ৰকাশ কৰে সেইদিনা মই এনেকে ইয়াতে মানে অফিচত এনেকে কাম কৰি আছো গৈ কিনে মোৰ কাষত বহি কিনে আকৌ মোৰ য'ত টাচ কৰিছে মোৰ গালত টাচ কৰিছে বহুত জোৰত মানে চিকুটি দি আহিছে মই অফলৰ কথা ক'বলৈ গ'লো ছাৰৰ ৰুমত যাওঁতে মানে তেখেতে ওচৰলৈ মাতিলে মোক এইফালে আহা বুলি কৈ মানে জোৰে হাতত ধৰি একদম টানি লৈ গৈছে গাৰ ওচৰলৈ লৈ গৈছে মানে য'ত টাচ কৰিছে আৰু সেনেকুৱা কেমেৰা চাই কিনে মোক মাতিছে মই এইফালে আহা বুলি ক'লে মই কৈছো হয় ছাৰ কওক মই তোমাৰ কাৰণে আপেল কাটি থৈ দিছো আপেল খোৱা এনেকুৱা ক'লে মই কৈছো ছাৰ নালাগে মই আপেল নাখাওঁ আপুনি খাওক মই লাঞ্চ কৰিছো মোৰ ভোক লগা নাই এনেকৈ কৈছো মই তেতিয়া মানে তেখেতৰ ৰুমত হোৱা নাই ৰুমৰ বাহিৰৰ পৰা কৈ আছো মানে মই নাখাওঁ এনেকৈ কৈ আছো তাত মানে অকণমান ধমকি দিয়াতে ক'লে মোক আহিব দিছো নে নাই মই তোমাক এনেকৈ ক'লে মই কৈছো ঠিক আছে মই ভিতৰলৈ সোমাই গ'লো ঠিক আছে মোক এক পিচ দি দিয়ক বুলি ক'লো তাৰপিছত মোক তেখেতে মানে মই এনেকৈ ৰখিছোঁ তেখেতে এনেকৈ চকীখনত বহি আছে মই এনেকৈ ৰখিছোঁ তাৰপিছত মোক মানে এনেকৈ মানে ফোৰ্সফুলি মানে টানি লৈ গৈছে কোলাত বহুৱাই লৈছে লৈ যাই কিনে একদম মানে টাইটকৈ হাক কৰিছে মই মানে কোনোবিনে লৰচৰ কৰিব পৰা নাই অৱশেষত আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী তিনিটাকৈ গোচৰ ৰুজু হোৱাৰ পিছতো শ্যাম কাংকানীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আমাৰ ভণ্টিগৰাকীক বিলাসী তেনা অসমৰ পৰা এটাই আমাৰ দাবী কৰিশ্মা কলিতাই ন্যায় প্ৰাপ্তি হ'বই লাগিব ন্যায় পাবই লাগিব আৰু ন্যায় যদি কিবা কাৰণে নাপায় লাল পেথেলবৰ আণ্ডাৰত যিটো আপোনাৰ ইয়াত আছে সুৰক্ষা যিটো CC আছে তেওঁলোকৰ যিটো ডায়েগনচিছ যিটো চেণ্টাৰ আছে এই চেণ্টাৰটো আমি বন্ধ কৰি দিম এতিয়া তেওঁলোকক কৈছোঁ যে আপোনালোকে বন্ধ কৰি দিয়ক তেওঁলোকৰ স্বত্বাধিকাৰী এই আপোনাৰ লেবটো বন্ধ কৰি দিব আৰু 24 ঘণ্টা সময় দিছোঁ শ্যাম কাংকানী নামৰ সেই লম্পট বুঢ়া বহিৰাগত ব্যক্তিজনে কৰিশ্মা কলিতাক ভৰিত ধৰি ক্ষমা বিচাৰিব লাগিব যে মই কেতিয়াও কোনো কাৰণত অসমীয়া খিলঞ্জীয়া ভগ্নীৰ ওপৰত এনেকৈ লুলুপ দৃষ্টি নাৰাখোঁ নহ'লে কিন্তু বিলাসী অসমে নিজৰ বাবে বিহিত ব্যৱস্থা ল'ব টাইম 8 চেনেলৰ যোগেদি আমি এটা কথা স্পষ্টকৈ অসমৰ ৰাইজলৈ এৰি দিব বিচাৰিছোঁ জনসাধাৰণলৈ অসম পুলিচ প্ৰশাসনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে এই বিষয়টো আপোনালোকে গুৰুত্ব দিয়ক নহ'লে কিন্তু আহি থকা অনাগত দিনত প্ৰত্যেকগৰাকী ভগ্নীৰ ক্ষেত্ৰত এনেকুৱা কিন্তু আগ্ৰাসন চলিব শ্যাম কাংকানী কিন্তু বিলাসীত অসম উপস্থিত থাকোঁতে উক্ত ভগ্নীজনীক কৰিশ্মা কলিতা হাজোৰ কৰিশ্মা কলিতাক ক্ষমা বিচাৰিব লাগিব নহ'লে কিন্তু বিলাসীত অসমে তেওঁ ঘৰত গৈ আমি বিচাৰি উলিয়াই লওঁ তিনিটাকৈ গোচৰ ৰুজু হোৱাৰ পাছতো কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি আছে শ্যাম কাংকানী নামৰ ব্যক্তিজন আচৰিত কথা যে শ্যাম কাংকানী নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে তিনিটাকৈ নন বেইলেবল ছেকশ্যন আহিছে নন বেইলেবল 3টা ছেকশ্যন দিয়াৰ পাছতো যিজন স্বত্বাধিকাৰী আপোনাৰ শ্যাম কাংকানীয়ে কৰিশ্মা কলিতা হাজোৰ ছোৱালীজনীৰ ওপৰত ছেক্সুৱেল মলেষ্টেশ্যন কৰিছিলে তেখেতক কেবিনত ভৰাই সেই শ্যাম কাংকানী এতিয়া মুকলি আকাশৰ তলত আমি ইয়াৰ পাণবজাৰ থানাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে ইমান জঘন্য অপৰাধ কৰাৰ পাছতো ছেক্সুৱেল মলেষ্টেশ্যনৰ নিচিনা এটা কেছ হোৱাৰ পাছতো যে অসম পুলিচ প্ৰশাসনে ক'ত এনেকুৱা বুজা পৰা কৰিলে য'ত শ্যাম কাংকানী এতিয়া এই বহিৰাগত ব্যক্তিজন মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে অসম পুলিচ প্ৰশাসনক ইয়াৰ পৰা এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ অপৰাধবিলাকক আপোনালোকে অকণমান গুৰুত্ব দিয়ক আপোনালোকে গম নোপোৱাকৈ অসম পুলিচ প্ৰশাসনে গম নোপোৱাকৈ এনেকুৱা বহিৰাগত এচাম ব্যক্তি ইয়াত বজাৰ চলি আছে বজাৰ মানে হ'ল দেহৰ বেপাৰ বজাৰ এই ছোৱালীগৰাকী যে
ইয়াৰ পিছতো আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।